খোৱা মেন না খাই বইহে বোলে ভকতি যতন পালে হ'ল নে কি চাও শুনিছে নহয় আপোনালোকে শুনিছে অকল খোৱা ধান্দাত থাকে পূজা মোজা লোৱা হয় নমস্কাৰ বন্ধুসকল স্বাগতম জনাই আৰম্ভ কৰিব বিচাৰিছোঁ এটা নতুন ভিডিঅ' মানে বডি ওলাই আছোঁ গা ধুম বুলি ভাবিছোঁ এইমাত্ৰ কামৰ পৰা আহিলোঁ গা ধুম বুলি ভাবিছোঁ আৰু তাৰপিছত যাওঁগৈ এঠাইত আপোনালোকে ভিডিঅ'টো চাই থাকিব মানে আজি হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মানে ৰিজাল্ট দিছে বহুতে পাছ কৰিছে কিছুমানে ফেইল কৰিছে নহয় জানো আপোনালোকে নিউজতো চাই আছে বৰ্তমান কি হৈ আছে কি হোৱা নাই কোনে ফাৰ্ষ্ট পাইছে কোনে পোৱা নাই ক'ৰ পাইছে নহয় জানো আৰু তো তেনেকুৱা কাৰণতে আমিও গৈ আছোঁ এঠাইত আপোনালোকে চাই থাকিব প্ৰথমতে মই গা পা ধুই ৰেডি হৈ লওঁ মানে কাম কৰি আহিছোঁ লেতেৰা হৈ আছোঁ চিমেণ্টৰ কাম কৰাটো তাৰ কাৰণে প্ৰথমে গা পা ধুই লওঁ তাৰপিছত ফ্ৰেছ হৈ গৈ আছোঁ ফ্ৰেছ হৈ আহিলোঁ মোৰ ইফালে পিছফালে চাব পাৰে বহুত মানুহ আছে আপোনালোকক কৈছিলোঁ নহয় যে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক কিবা এটা দিবলৈ আহিছোঁ বিশেষকৈ বেলেগ বস্তু নহয় আপোনালোকে চাই থাকিলে গম পাব নহয় জানো হয় তো তাৰ কাৰণে আহিছোঁ যিহেতু গাঁৱৰে ল'ৰা ছোৱালী যিখিনি আছে মানে সিহঁতক কিবা এটা দিবলৈ আহিছোঁ আৰু লগতে আহিছোঁ খা খবৰ ল'বলৈ পৰীক্ষাৰ আগত যেতিয়া পৰীক্ষা চলিব হৈছিলে তেতিয়াও আহিছিলোঁ আৰু এতিয়া পৰীক্ষাৰ ৰিজাল্ট পালে সেইকাৰণে আহিছোঁ কেনেকুৱা লাগিছে মনৰ কথা কিছুমান জানিবলৈ তো বেছি নাই আমাৰ গাঁৱত 5 গৰাকীমান উত্তীৰ্ণ হৈছে ল'ৰা ছোৱালী আছে তাকে মানে কিবা এটা আমাৰ যুৱ সংঘৰ তৰফৰ পৰা দিম বুলি ভাবিছোঁ আৰু ইয়াত কি দেখিছোঁ জানো সৌখিনি কিবা পোষ্ট আছে ক'ত কি কৰিব আনিছে জানো এইবিলাক পোষ্ট দেখিছে নহয় ইয়াৰ চাওকচোন মানে ক'ত কি কৰিব আনিছে নাজানো যেতিয়া মানে ফিটিং কৰিব তেতিয়া গম পাম চাগে এতিয়া গৈ থাকোঁ মানে ইটো ছাইডত এজনী ছোৱালী আছে সেইকাৰণে আহিছোঁ ইফালে মানে কি হয় আমাৰ গাঁৱৰ ছাইডত থাকিলে মানে কি হ'ব সন্ধিয়া হ'ব বেছি ৰাতি হৈ যাব তাৰ কাৰণে প্ৰথমে ইয়াত আহিছোঁ তাৰপিছতহে বাকী গাঁওখিনিত যাম আৰু কেইজনীমান ছোৱালীও আছে আমাৰ লগত কেণ্ডিডেটৰ মাকজনী এতিয়াহে আহি আছে বাইকত এইফালে চাব পাৰে চাওক না আমাক খুৱাবৰ কাৰণে এইবিলাক লৈ আহিছে চলা পাৰ হৈ আহিছোঁ চাওকচোন কেনেকুৱা জেগা জংঘল লাগিছে নহয় জানো তাতে মানে বাৰিষা ছিজনটো আকৌ বেছি মানে বেয়া লাগে কাৰণ নলা বা নৈ পৰিয়া জেগাবিলাকত এনেকুৱাই লাগে দেখিছে নহয় তাতে জংঘল হৈ আছে বোকা হৈছে ৰাস্তা দেখিছে নহয় আহি পালোঁ এজন কেণ্ডিডেটৰ ঘৰত কিন্তু চাওকচোন লগত আছে বিস্কুট মানে লাইফত ফাৰ্ষ্ট টাইম খাই পাম বাৰু চাহৰ লগত নহয় আছে পেপচি আৰু বিস্কুট চাহত ডুবাই খোৱাৰ দৰে এনেকৈ খাব লাগে বোলে অহাৰ উদ্দেশ্যটো এনেকুৱা হৈছে আমি প্ৰথমে মানে যেতিয়া নেকি পৰীক্ষা হৈছিলে তেতিয়া আহিছিলোঁ তো সেয়ে আমিও মানে এইবছৰ পোনপ্ৰথমবাৰৰ বাবে আমি যিসকল নেকি আমাৰ গাঁৱৰ ল'ৰা ছোৱালীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকলক মানে আমি আমাৰ যুৱ সংঘৰ তৰফৰ পৰা কিছু গামোচাৰে সম্বৰ্ধনা জনাম বুলি ভাবিছোঁ হয়তো আৰু ছাত্ৰ সংগঠনবিলাকে নিশ্চয় কিবা সম্বৰ্ধনা অনুষ্ঠান পাতিব পাৰে আমি আজি এখন গামোচাৰে আমাৰ যিজনী ছাত্ৰী মানে উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেখেতক মানে আমি এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ যুৱক এজনো উপস্থিত আছে লগতে মানে যুৱ সংঘৰ সকলোৱে উপস্থিত আছে তাকে মানে আমাৰ ৰাতুল ধৰ আছে তেখেতক মানে গামোচা এখন আদৰিবৰ কাৰণে অনুৰোধ জনোৱা আছে আৰু অলপমান হাত চাপৰি মাৰি দিবা সকলোৱে মানে মনৰ কথা অকণমান জানিব বিচাৰিছোঁ নহয় জানো ভাল লাগিব তেতিয়াহে মানে ইফালে তেখেত হৈছে মাক ইফালে হৈছে মানে আমাৰ কেণ্ডিডেট 2nd ডিভিজন পাইছে হেনো বোলে আৰু কেনেকুৱা লাগিছে আজি কোৱাচোন অকণমান বহুত ভাল লাগিছে ভাবিছিলানে যে 2nd ডিভিজন পাম বুলি ভাবিছিলোঁ বাৰু তাৰপিছত মতে হ'ল যিখিনি ভাবিছিলোঁ সেইখিনি হ'ল বাৰু তাৰপিছত ৰিটাৰ্ণ কৰিব নে হাই ছেকেণ্ডেৰীৰ কাৰণে কৰিম বাৰু কৰিব লাগে নহয় জানো পঢ়িব লাগে আজিকালিনো নপঢ়িলে কি হয় একোৱে নাই নপঢ়িলে সেইকাৰণে পঢ়িব লাগে সকলোকে আমি আহ্বান জনাওঁ যিহেতু আমি ইমানকৈ পঢ়িব নোৱাৰিলেও তথাপিতো মানে যিখিনি বৰ্তমান উঠি আহি আছে নহয় জানো তেখেতসকলক পঢ়িবৰ কাৰণে মানে অনুৰোধ জনাওঁ আৰু আজিকালি নপঢ়িলে কোনেও চিনিয়ে নাপায় তো ইফালে মাক আছে তেখেতক সুধিব বিচাৰিছোঁ কেনেকুৱা লাগিছে আজি ছোৱালীজনী পাছ কৰি ভাল লাগিছে বহুত ভাল লাগিছে নিঠয় সুখী হৈছোঁ হয় মানে গম পাইছোঁ তেখেতৰ দেউতাক মানে বাহিৰত আছে বৰ্তমান আৰু নাই ইয়াত ঘৰত নাই বাহিৰত কৰ্মসূত্ৰে বাহিৰত আছে তো তেখেতেও মানে ভাল পালেহেঁতেন যদি আজি এই মুহূৰ্তত থাকিব পৰা হ'লে তো সেয়ে আৰু বাকী যিবিলাক নেকি
কি বুলি কয় কেণ্ডিডেট আছে সিহঁতৰ ওচৰতো যাব লাগিব। তো আমি গৈ থাকোঁ এতিয়া। বাকী তোমালোকে থাকা দেই, থাকক। আৰু এইফালে ছোৱালী কিনজনী কেনেকৈ চাই আছে চাওকচোন। আহি 3 নম্বৰ ঘৰত আহি পালোঁ, কিন্তু ইয়াতহে দেখিছোঁ একদম পাৰে মানে আমাৰ গাঁৱৰ গোটেই মানুহখিনি ইয়াতে আছে যেন পাইছোঁ। আমাক শুই দিয়ক কেনেকৈ এইফালে চোৱাচোন, আজি আমাৰ ছোৱালীজনী ছোৱালীজনী ছেকেণ্ড ডিভিজন মাৰিছে। হয় নি? সেইকাৰণে আমি পাৰ্টি খাব আহিছোঁ। পাৰ্টি খাব আহিছোঁ। ব্ৰইলাৰ দুটা আনিছোঁ। ইয়াতে যিহেতু আহিছোঁ নহয় জানো, তাৰ মাক আছে মানে ইফালে কেনেকুৱানো লাগিছে সুধিম বুলি ভাবিছোঁ। মানে আজি ছোৱালীজনী যিহেতু মানে পৰীক্ষাত উত্তীৰ্ণ হৈছে নহয় জানো, কেনেকুৱা লাগিছে মনত? ভাল লাগিছে মনত আৰু ন, প্ৰথমতে যদি ভাল কৰি ডাঙৰ ছোৱালীজনী নহয় জানো? হয় ভাল লাগিছে আৰু তোকে মাতিছোঁ, আহিবা দেই। ধন্যবাদ ধন্যবাদ, নিশ্চয় আহিম নহয় জানো, নিশ্চয় আহিম ন। আৰু আমাৰ কেণ্ডিডেটজনী এইজনী দেখিছে নহয়, কেনেকুৱা লাগিছে আজি কোৱাচোন, কেনেকুৱা লাগিছে আজি? তাৰপিছত আগলৈ পঢ়িম বুলি ভাবিছানে? হয় নেকি? ঠিকে আছে, পঢ়িব লাগে সকলোৱে, আমিও পঢ়িব কওঁ সকলোকে নহয় জানো। যিহেতু আমাৰ গাঁওখন একদম মানে শিক্ষাৰ দিশত একদম পিছপৰা বুলি ক'লেও বেয়া নহয়। আমিতো জানেই, আমি স্কুলত দুৱাৰ মুখে দেখা নাপালেও ভালদৰে। তো সেইকাৰণে যিসকলে বৰ্তমান পঢ়ি আছে, পঢ়াৰ দিন নহয় জানো, বাকী এনজয় কৰিবলৈ বহুত টাইম পাব। সেয়েহে এতিয়া পঢ়াৰ সময়তে যদি নপঢ়োঁ তেতিয়াহ'লে ভৱিষ্যতে আৰু কি কৰিম। সেইকাৰণে মানে পঢ়িব লাগে, পঢ়ি শুনি যি হয় আৰু ভৱিষ্যতটো আমি নাজানো, প্ৰথমতে যিমান পাৰোঁ চেষ্টা কৰি পঢ়িব লাগে। আমাৰ ৰাতুল ভাইটি অথনিৰ পৰা খাওঁ কৰি আছে, চাওঁ নাই কেনেকৈ আছে। আৰে খোৱা মেন না, খাই বৈহে বোলে ভকতি দে তুমি হোজা মোজা লোৱা জটলক খাই পালে হ'ল নে কি? চাওঁ শুনিছে নহয়, আপোনালোকে শুনিছে, অকল খোৱা ধান্দাত থাকে। হোজা মোজা লোৱা হয়। তো আহি মানে আহি পালোঁ আমাৰ যিজন নেকি ফাৰ্ষ্ট ডিভিজন মাৰিছে, আমাৰ গাঁৱৰ মানে সন্মান বুটলিবলৈ সক্ষম হৈছে। আৰু সেইজন কেণ্ডিডেটৰ ঘৰত আহি পাইছোঁ। ইফালে তেখেতৰ মা দেউতা সকলোৱে আছে, তাৰ বাইদেউ ইফালে আছে। আৰু শুনিছোঁ অহাকালি হেনো হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল ৰিজাল্টটো দিব বোলে, ফাইনেল যিবিলাক পৰীক্ষা দিছে। তো ইফালে এজনী আছে, তাৰ বাইদেউ আছে, যিজনে নেকি আজি মেট্ৰিক পাছ কৰিছে, তাৰ বাইদেউ আছে, সিও পৰীক্ষা দিছে। মানে আজিও আহিছোঁ, অহাকালিও আহিব লাগিব যেন পাইছোঁ নহয় জানো। আজি ইয়াত অহাৰ উদ্দেশ্য হৈছে আমাৰ ইফালে দেখুৱাব মানে আমাৰ ইফালে কেণ্ডিডেট হয় আৰু তাৰ মা দেউতা ওচৰতে আছে। মানে এখেতে এইবাৰ আমাৰ ফাৰ্ষ্ট ডিভিজন ৰাখিব পাৰিছে, আমাৰ গাঁৱৰ সুনাম কঢ়িয়াই আনিছে। আৰু সেয়ে আমি যুৱ সংঘৰ তৰফৰ পৰা উপস্থিত হৈছোঁ তেখেতসকলৰ ঘৰত। আমাৰ কেণ্ডিডেট নাম কি আছিল তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী হৰিমোহন সূত্ৰধৰ। হৰিমোহন সূত্ৰধৰ। আৰু তাক আমি যুৱ সংঘৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সুধিব বিচাৰিছোঁ যে আজি ফাৰ্ষ্ট ডিভিজন পাই কেনেকুৱা লাগিল? মোক মানে খুবেই ভাল লাগিছে। হয়, আশা কৰিছিলি নে যে ফাৰ্ষ্ট ডিভিজন পাম বুলি? আশা কৰিছিলোঁ মানে, হ'লেও আৰু আশা কৰা মতে মানে আজি ফুল পালে নহয় জানো। তো আমাৰ মানে কেণ্ডিডেটৰ অৰ্থাৎ আমাৰ পেহা আৰু পেহী আছে উপস্থিত, কেনেকুৱা লাগিছে ল'ৰাজন আজি ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে? বহুতেই ভালে পাইছোঁ মই। হয়, মানে এনেকৈয়ে ভাবিছিলোঁ যে মানে মাষ্টৰবিলাকে কৈছিলে, শিক্ষকবিলাকে তেনেহ'লেও এইটো মানে ফাৰ্ষ্ট ডিভিজন এটা ৰাখিব লাগিব, লেটাৰ এটা ৰাখিব লাগিব বুলি কৈছিলে। হয়, তেতিয়া তেওঁলোকৰ আশাটো মানে মাষ্টৰবিলাকৰ সম্পূৰ্ণ হ'ল। আজি লেটাৰো পাইছে। আশা হেৰি কৰিছে, সেইটোৱে মোৰ কাৰণে বহুত ধন্যবাদ বুলি ভাবিছোঁ আৰু। হয় হয়, বাৰু মানে এইটোৱে কোলে আশা কৰে ল'ৰা ছোৱালীজন মানে ভাল ৰিজাল্ট কৰক, বা মোৰ ল'ৰাটোৱে সুনাম কঢ়িয়াই আনক বা ছোৱালীজনীয়ে সুনাম কঢ়িয়াই আনক, এয়াই সকলো মাক বাপেকে আশা কৰে। আৰু সেয়ে আজি ফল দেখিছে আপোনালোকে। তো সেয়ে সকলোকে জনাইছোঁ যিসকলে মানে ভৱিষ্যতে এনেকুৱা এক্সামবিলাক অৰ্থাৎ এইবিলাক যিবিলাক মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, এইবিলাক যাতে ভালদৰে দিয়ে আৰু মাক দেউতাকৰ মানে আশা পূৰণ কৰে, বা যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলৰ আশা পূৰণ কৰে, তাকে কামনা কৰিছোঁ। আৰু সদৌ শেষত মই এইখিনিকে জনাব বিচাৰিছোঁ, যিসকলে এই বছৰ পৰীক্ষা দিলে আৰু ভাল ফলাফল কৰিলে, লগতে যিসকলে ফলাফল ভাল কৰিব নোৱাৰিলে তেখেতসকলকো আহ্বান জনাওঁ যাতে অহা নেক্সট পৰ্যায়ত ভালদৰে মানে পৰীক্ষাবিলাক দি ভাল সুনাম কঢ়িয়াই আনক, তাৰে কামনা কৰিছোঁ। আৰু সকলোলৈকে নতুন যিটো নেকি পৰীক্ষাৰ ৰিজাল্ট পালে তাৰ শুভকামনা জনাই আজিৰ মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ।